হেল্ল' ফ্ৰেণ্ডছ, ইমৰান ব্লগাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আপোনালোকক এটা মোৰ ওচৰৰ ঘৰৰ কাষৰ এটা ভিউ আপোনালোকক দেখাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনফিল্ড আৰু পালচাৰ 200ৰ লগত। তুমি বুকুৰ স্পন্দন আহি পাই গ'লোঁ দিখৌ নদী আৰু দিখৌ দলং। চৰি ৰাইজ, দিখৌ নদী নহয়, দলঙো নহয়, মানে এনে ধেমালি কৰিলোঁ। তো আমাৰ ঘৰৰ ওচৰৰে ভিউ, লাও উদ্যান বুলি কয় এইখিনি। বহুত ধুনীয়া এটা পৰিৱেশ আৰু মাছ মানে ইয়াতে মাছৰ কাৰণে বিখ্যাত আৰু এইটো নদীত মানে বহুত বৰালি বহুত পোৱা যায়। তোদা মাছ পালি না? দাদাৰ পৰা এটা মন্তব্য পালোঁ। ডাঙৰ বলি চলি পাইছা নে? না ডাঙৰ বলি পোৱা নাই, এই টিংৰা মাছ পাইছোঁ আৰু টিংৰা পাইছে, টিংৰা এসাঁজ খাব আৰু। নিশ্চয় এই লকডাউনৰ কথাটো। ঠিক আছে। ৱাও, কিয়া নাজাৰা, ৱাও, দিল চু গিয়া। কি ধুনীয়া এটা পৰিৱেশ, ৱাহ। চাৰিওফালে সেউজীয়া, ৱাও, এটা ধুনীয়া পৰিৱেশ দেই। তো আপোনালোকে ইয়াতে আহিব পাৰে। তো মোৰ ফ্ৰেণ্ডকেইটা মানে চেল্ফি মাৰাত ব্যস্ত, চেল্ফি মাৰি আছে পূৰা, বা তাৰ মোচান নাচাইকে। তো ফ্ৰেণ্ডছ, মোৰ ফ্ৰেণ্ডটোৱে মানে গাড়ীখন মানে ষ্টাৰ্ট কৰি দেখাব একবাৰ, তো চাই থাকক। ই মানে ষ্টাৰ্ট কৰি দেখাব খুজিছিল একবাৰ, ভাল ষ্টাৰ্ট কৰে, কিন্তু মানে ভয় খালা। গাড়ীখন একচুৱেলি টান নহয়, মানে মোৰ বেলেগ ফ্ৰেণ্ড এটাৰ সি এতিয়া ভয় খালা, মানে পিছৰ ব্ৰেক নাই। সি এতিয়া কৈছে যে এটা একশ্যন এটা দেখাব খুজিছিল, এতিয়া দেখাব নোৱাৰে আৰু ইহঁতে বোলে কামাণ্ডোত জইন কৰিব। ইহঁতে আলোচনা কৰি আছে, এতিয়া কামাণ্ডোত জইন কৰিব। কোন সফল হয় আৰু কোন মানে অসফল হয়, ছাকচেছ কোন হয়, আজি মানে এই ভিডিঅ'টোতে গম পাব আপোনালোকে। তো চাই থাকিব। আৰু মানে ইহঁতে মানে কৈছে যে পুলিচত মানে জইন নকৰে, মানে ডাইৰেক্ট কামাণ্ডোত জইন কৰিব বোলে। মানে এটা মানে এতিয়া ওপৰৰ ফালে যাই আছে, বহুত ওপৰৰ মালে, ওপৰৰ ফালে যাই আছে। কি হয় দেখা যাক বাৰু, জো হোগা দেখা যায়গা। ই ছাকচেছ হ'ল, আৰু এটা আছে, বা ই ছাকচেছ হৈ গ'ল। আৰু এটা আছে, সি কি কৰে দেখা যাক, সি ছাকচেছ হয় নে নহয়। আৰু ই বোলে এটা বেলেগ মানে চেলেঞ্জ লৈছে, ই ওপৰত যাই পেলাই মানে সেই কৰিব, ফটো মাৰিব বোলে, চেল্ফি মাৰিব। দেখা যাক বাৰু কি হয়, পাৰে নে নৰে। ই এটা মানে কামাণ্ডোত ছাকচেছ হ'ল, ই মানে চেল্ফি মাৰি ছাকচেছ হ'ব পাৰে নে নৰে, দেখা যাক। ওপৰত মই লম্পট আৰু এইজন লম্পট। আৰু ই চেল্ফি মাৰি কেনে ৰেকৰ্ডটো কৰিলে, গিনিছ ৱৰ্ল্ড ৰেকৰ্ড। আৰু ই এতিয়া নুমি গেল, বেছি টাইম থাকিব নোৱাৰে বোলে ওপৰত। এহাত বহুত ওপৰৰ মালে, যিকোনো চেলেঞ্জ তাৰমানে ইয়াতে কৰোঁ বুলি মানে কৰি দিয়ে। বহুত ওপৰৰ মাল এইটো, বহুত ওপৰৰ মাল। ভাই তোৰ কিবা দুখ চুখ আছে নেকি? ওপৰত দিছে যি খুব দুখ, মানে ওপৰতো দিছে। চুইচাইড নকৰবি একা। এই লকডাউনৰ পইচা নাপা হ'লে, কিন্তু চৰকাৰৰ পইচা নাই। আমাৰ কামাণ্ডো ওপৰৰ পৰা নামিল, লকডাউনৰ কথা। ফ্ৰেণ্ডছ, এতিয়া ঘৰত যাওঁ আৰু আমি গধূলি হৈ আহিল। তো ভিডিঅ'টো মানে ভাল লাগিছে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। আৰু ফ্ৰেণ্ডছ, আজিলৈ এৰিলোঁ, থেংক ইউ।